এতিয়া সময় হৈছে 11:30। 9টা বজাত ব্ৰেকফাষ্ট কৰিলে ভাত খাম 1:30-2:00 তাৰ ভোক লাগিব। তাৰ মাজতে বোলো কিবা এটা খুৱাই লওঁ, সেইকাৰণে ভাবিলোঁ পানী পিঠাকে বনাওঁ। পানী পিঠা মানে পিঠাগুড়ি দি নহয়, আটা আছিলে, আটা দি বনাই দিলোঁ। পিঁয়াজ অকণমান দিলোঁ আৰু তেল বেছি দিয়া নাই। লগত দিলোঁ দালি আৰু অকণমান কেঁচা পিঁয়াজ দিলোঁ। তাকে বোলো খাই লওক। এয়া দালি খুৱাবলৈ লৈছোঁ, দালি নাখায়। মই খুৱাই দিম বুলি ক'লেও খুৱাই দিবলৈ নিদিয়ে, সি নিজেই খাবলৈ লাগে। খাবও বৰ ভালকৈ জানা হোৱাগৈ নাই, যদিও এনেকুৱা ৰুটি চুটিবোৰ খাবলৈ পাৰিছেগৈ, ভাত খাব পৰা নাই। এয়া টিভি চাই আছে। টিভিটো বৰ্তমান ডাইনিঙতে ৰাখিব লগা হৈছে বিশেষ এটা কাৰণৰ কাৰণে। সেই তাকে চাই চাই খাই আছে। এতিয়া সময় হৈছে 11:30। ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে 9টা বজাত।